এনেই ওদালগুৰি সমষ্টিত গাঁও অঞ্চলত যিহেতু আৰ্থিকভাৱে বৰ দুৰ্বল আৰু সেইকাৰণে বহুতো ৰাইজে চিকিৎসাৰ কাৰণে সহায় বিচাৰি আহে, কিন্তু মোৰ ব্যক্তিগত তৰফৰ পৰা তেনেকুৱা সহায় দিব পৰা নাই। কাৰণ এজন দুজন হ'লে পাৰি, কিন্তু হাজাৰজন যেতিয়া বিচাৰি আহে সেইটো দিয়াটো সম্ভৱপৰ নহয়। আৰু সেইকাৰণে মই আমাৰ ৰাইজক যেতিয়া সাহায্য বিচাৰি আহে মই কওঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য পুঁজিৰ পৰা তেনেকৈ সহায় কৰাৰ ব্যৱস্থা আছে, সেইকাৰণে আপোনালোকে দৰখাস্ত দিয়ক। আৰু সেইমতে ৰাইজে বিভিন্ন সময়ত আহি দৰখাস্ত মোৰ হাতত দি গৈছিল। এতিয়ালৈকে আমি প্ৰায় 500খনমান দৰখাস্ত চিফ মিনিষ্টাৰৰ অফিচত জমা কৰি থৈছোঁ, আৰু তেখেতসকলে আজি জুলাইৰ পৰা দিয়া যিখিনি দৰখাস্ত তাৰে ভিতৰত বৰ্তমান 134জনৰ দিছে, আৰু প্ৰতিজনক 10,000 টকাকৈ দিছে, আৰু বাকীখিনি হয়তো পিছত দিব, কাৰণ তেখেতে কৈছিল যে অন্ততঃ বছৰটোত 50 লাখ মানুহ সহায় দিয়াৰ এটা ব্যৱস্থা আছে বুলি কৈছিল। আৰু সেইকাৰণে এতিয়া যিহেতু মাত্ৰ 134জনক দিয়া আছে, আৰু আমি প্ৰায় 200-250জনৰ পৰা এটা কৰিছোঁ, আশা কৰোঁ এইখিনি দিব। তাৰোপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সাহায্য দিয়াৰ এটা ব্যৱস্থা আছে। তাৰে আমি 200জনমান ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে তেনেকুৱা কিবা কৰিলোঁ, চেক দিলোঁ আজি 2-3 মাহৰ আগতে, আৰু বাকী হয়তো আৰু পাম আশা কৰিছোঁ, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী বিশেষকৈ দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে তেনেকুৱা সহায় বিচাৰি আহে, আৰু তেওঁলোকক মোৰ ব্যক্তিগত ফালৰ পৰা তেওঁলোকে সহায় দিব নোহোৱাৰ কাৰণে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তেওঁলোকক দিয়াৰ ব্যৱস্থাখিনি মই চিন্তা কৰি দৰখাস্ত গ্ৰহণ কৰিছোঁ, আৰু সেইমতে তেওঁলোকে যিখিনি পাৰিছোঁ আমি দিছোঁ, আৰু হয়তো কিছু সাহায্য আৰু আহিব। আজি সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ তেনেকুৱা এটা ব্যৱস্থা কৰি দিয়াৰ কাৰণে। আৰু অসম চৰকাৰে যিহেতু দুখীয়া জনসাধাৰণৰ সহায়ৰ কাৰণে বহুতো আঁচনি লৈ আছে, আৰু সেই আঁচনিৰ ভিতৰত ইও এটা। তাৰপিছত আমাৰ বন্ধন বেংকৰ ধাৰ লোৱাবিলাকক ধাৰৰ পৰা মুক্ত কৰা, সেইটো এটা আঁচনি বিশেষকৈ দুখীয়াসকলক এইটো ব্যৱস্থা কৰিছে, আৰু অন্যান্য যিবিলাক আছে আঁচনি, এই আঁচনিখিনি আমি যিমান পাৰোঁ আমাৰ নিজৰ সমষ্টিত সমাধান কৰিবৰ কাৰণে এই ব্যৱস্থাখিনি ৰাইজক বিলাবৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ, আৰু সেই আঁচনিৰ এটা অংশ হিচাপে আজি ৰোগীয়াসকলক